দাদা আপুনি খোজ কাঢ়িবলৈ নোৱাৰে মানে ন? কেতিয়াৰ পৰা কি হ'ল বাৰু এইটো? 2008 এক্সিডেণ্ট হৈছিল। হয়, এক্সিডেণ্ট হ'ব ভৰিখন কাটিবলগীয়া হ'ল। ভৰিখন মানে আপোনাৰ নাই নেকি? ভৰিখন নাই, ইমান মানুহ কাটিছিল মানে এখন ভৰিয়ে হেৰি কৰি আছে। হয় হয়, নহয় জানো? হয়। নমস্কাৰ, আছো শিৱসাগৰ জিলাৰ বকতাৰ জুদুলি টিঙত আৰু মোৰ লগত এজন ব্যক্তি দেখিছে। আজি তেখেতক আপোনালোকৰ মাজলৈ লৈ অহা এটা বিশেষ কাৰণ আছে, কাৰণ তেখেতৰ এখন ভৰি নাই আৰু তাৰ পাছতো তেখেতে এইদৰে এখন পাচলিৰ দোকান, মাছ মাংস বিক্ৰী কৰিছে আৰু খুব ধুনীয়াকৈ নিজৰ জীৱন সংগ্ৰাম তেখেতে চলাই গৈছে। ভাল লগা কথাটো তেখেতৰ এখন ভৰি নাই, তথাপিও তেখেতে শিক্ষা বুজা নাই বা কাৰো ওপৰতে হাত পতা নাই। তেখেতে এইদৰে কষ্ট কৰি চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম। আহক তেখেতৰ লগত অকণমান কথা পাতো। দাদা আপোনাৰ পৰিচয়টো দিব। মোৰ নাম আমিন, তাৰপিছতে মোৰ ঘৰ জুদুলি টিঙতে। যিহেতু দেখিছোঁ আপোনাৰ গোটেই দোকানখন আৰু সকলোখিনি আমি দেখিছোঁ, আপুনি কেতিয়াৰ পৰা দোকানখন কৰি আছো বুলি ক'লে? মই চাইকেল শিকি নোপোৱাৰ পৰা ব্যৱহাৰ কৰা। কিমান বছৰমান হ'ব? বছৰটো মই অংক কৰা নাই। হয়, কৰিলে আৰু ভৰিখন আপোনাৰ নাইয়ে ন? নাই, এখন ভৰি নাই। মানে কিমানখিনিৰ পৰা কেনেকে? মোৰ লকৰ পৰা 4 ইঞ্চি তলত আছে মানে এখন ভৰি। এতিয়া এখন ভৰিয়ে চলি আছে, চলি আছে টেংডাল লৈ। আৰু এইখন দোকানৰ পৰা আপোনাৰ উপাৰ্জন কেনেধৰণৰ হয়? ব্যৱসায় কেতিয়াও সদায় একে নাথাকে, কিন্তু এনেই আপোনাৰ হয় 20-30 হাজাৰ টকা হয় এখন দোকানৰ পৰা মাহেকত। আৰু ইয়াতে অকল বহেনে আৰু বাকী বজাৰলৈ যাওঁ? হয়, বজাৰ 3খন মাৰোঁ। হয়, খুব ধুনীয়াকৈ এতিয়া চলি আছে। পৰিয়ালত কোন কোন আছে? মোৰ মানুহগৰাকী আছে, তাৰপিছতে মোৰ ডাঙৰ বেটা এটা আছে, বেটি এজনী আছে। পঢ়ি আছে দুইটা? পঢ়ি আছে। হয়, আৰু এনেদৰে আপুনি নিজৰ জীৱন সংগ্ৰাম চলাই আছে, নহয় জানো? এয়া দেখিছে গ্ৰাহকসকলো এনেদৰে আছেহি। আজি বৰষুণৰ বাবে কিছু গ্ৰাহকৰ সংখ্যা কম। তেখেতে এইদৰে নিজৰ যি জীৱন সংগ্ৰাম খুব সুন্দৰকৈ চলাই গৈছে। আপোনালোকে দেখিলে এই ব্যক্তিজনে এখন ভৰি তেখেতৰ নাই, তাৰ পাছতো কিমান সুন্দৰকৈ এখন দোকান দিছে, মাছ মাংস বিক্ৰী কৰিছে, পাচলি বিক্ৰী কৰিছে আৰু তেনেদৰে নিজৰ জীৱন সংগ্ৰাম চলাই গৈছে। আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা এটাই কাৰণ, তেখেত আচলতে আমাৰ বাবে আদৰ্শ হ'ব পাৰে। তেখেতৰ যি কৰ্ম আমাৰ বাবে প্ৰেৰণা হ'ব পাৰে। এখন ভৰি নথকাৰ স্বত্বেও তেখেতে ক'তো ভিক্ষা খোজা নাই, কাৰো ওচৰত হাত তেখেতে পতা নাই। এইদৰে কষ্ট কৰি চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ এনেধৰণৰ নতুন এটা কনচেপ্ট লৈ আপোনালোকৰ মাজলৈ আহিম। লগ পাম অন্য এটা নতুন ভিডিঅ'। ধন্যবাদ।